নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আছামিজ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ এটি সুন্দৰ ভ্লগ হয়। বহুত দিনৰ মূৰত আজি আপোনালোকৰ মাজলৈ এটা ভ্লগ ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ' বহুত দিন দিয়া নাই, মই কভাৰ ভিডিঅ'ও দি আছিলোঁ, শ্বৰ্ট ফিল্ম দি আছিলোঁ। বহুত দিন ভিডিঅ' বনাব পৰা নাই, সেইকাৰণে দিয়া নাই। কালি ওলাই গৈছিলোঁ বাসুদেৱ থান, তাৰে মই যাওঁতেনে ভিডিঅ' বনালোঁ। শিলৰ সাঁকোৰ এটা দৃশ্য সুন্দৰ, যাওঁতেনে ভিডিঅ'টো বনাই পিনি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। বহুত দিনৰ মূৰত আহিছোঁ, আকৌ ভিডিঅ' দিবলৈ লৈছোঁ। ভিডিঅ' দিয়া নাছিলোঁ, নিদিওঁ বুলিয়ে আছিলোঁ। বহুতে কমেণ্ট কৰিলে, বহুতে ক'লে কিয় ভিডিঅ' দিয়া নাই। তাৰপিছতে মই আকৌ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ। এতিয়াৰ পৰা আকৌ মোৰ চেনেলত ভ্লগ আৰু কভাৰ ভিডিঅ' পাব। মাজে মাজে শ্বৰ্ট ফিল্ম দিম, যিহেতু এতিয়া বনোৱা নাই বাৰু। বনালে আপোনালোকৰ মাজলৈ আকৌ শ্বৰ্ট ফিল্মো আগবঢ়াম। তেতিয়াহ'লে ব'লকচোন চাই যাওঁ আজি ভ্লগটো। যদি নতুনকৈ আহিছে কোনোবা মোৰ চেনেললৈ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে ব'লক দেৰি নকৰি আজি ভিডিঅ'টো মাজলৈ সোমাই যাওঁ। বেছি দূৰ নাই, মই বাসুদেৱ থানলৈ বেছি সময় নাই, পামগৈ এতিয়া। আপোনালোকে চাই থাকক ভিডিঅ'টো, শেষলৈকে চাব। ভিডিঅ'টো নিশ্চয় ভাল পাব আপোনালোকক। বাসুদেৱ থানৰ ভিতৰৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো অলপ লৰিলে আপোনালোকে বেয়া নাপাব। মই নেক্সট ভ্লগত ইয়াতকৈ ভালকৈ ভিডিঅ' কোৱালিটি আৰু ভিডিঅ'টো নলৰাকৈ কৰিবলৈ চেষ্টা কৰিম। বাসুদেৱ থানলৈ যোৱা ৰাস্তাৰ ভিতৰত সোমালোহি। বেছি দূৰ নাই, মানে মেইন ৰাস্তাৰ পৰা আপোনালোকে যাব লাগিব 4 কিলোমিটাৰমান। ৰাস্তা ইমান ভাল নহয়, আপোনালোকে চাই লওক। ৰাস্তাবোৰ একদম ভাগি ছিগি আছে, সেইকাৰণে অলপ ভিডিঅ'টো লৰিলে সৰুদিনে। দেখুৱাম এটা সুন্দৰ পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ। একদম কিনাৰত পথাৰ আছে ন, বহুত ধুনীয়া লাগিছে সেউজীয়া পৰিৱেশৰ মাজত। আপোনালোকে চাই যাওক ভিডিঅ'টো, ভাল পাব নিশ্চয়। মই আপোনালোকক সকলো গোটেইখিনি ক্লিপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিতৰৰ ভাগৰো আপোনালোকক নিশ্চয় দেখুৱাম। শেষলৈকে ভিডিঅ'টো চাব আৰু এটা লাইক কৰি দিব। আপোনালোকে লাইক কৰিলে ভিডিঅ' বনাবলৈ আৰু মন যায়। যিহেতু লাইকটো কম আহে, সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ বহুত দিন, আৰু মন নোযোৱা হৈছিলে, সেইকাৰণে দিয়া নাছিলোঁ। আকৌ মই আপোনালোকক ভিডিঅ' দিম। নতুন ভ্লগ আহি আছে। মই য'ত যাওঁ আপোনালোকক তাৰ পৰাও ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আকাশখন ইমান ধুনীয়া হৈছে, নীলা হৈ আছে, একদম বৰ ভাল লাগিছে।
ফাইনেলি পাই গ'লোঁ বাসুদেৱ থানৰ ভিতৰৰ এয়া দৃশ্য আপোনালোকক দেখুৱাই লৈছোঁ। ভিডিঅ'টো কৰা অলপ মানে তলফলপা কৰিলোঁ যে সেইকাৰণে ভালকৈ নুঠিলে, উঠি লৈ নগ'লোঁ, নামঘৰৰ ভিতৰত আছিলোঁ যে সেইকাৰণে উঠি যাবলৈ অলপ বেয়া পালোঁ। বহা জেগাৰ পৰাই ভিডিঅ'টো কৰিলোঁ, ভালকৈ কিজানি নুঠিলেই। মই আকৌ যদি যাওঁ তেতিয়া মই বেলেগ ভালকৈ আৰু অলপ ভালকৈ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই যাওক ভিডিঅ'টো, বাসুদেৱ থানৰ ভিতৰত দৃশ্যটো আপোনালোকে চাই। আয়ে নাম লৈ আছে, সেইকাৰণে ভিডিঅ'টো বেছি দীঘলকৈ ভিতৰত নকৰিলোঁ, যিহেতু নাম লৈ থকা সময়ত ভিডিঅ' কৰিব নিদিয়ে আৰু মানে কৰাটো ভাল নহয়, সেইকাৰণে ভিডিঅ'টো নকৰিলোঁ মই বেছি দীঘলকৈ। যে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে আকৌ এবাৰ কৈছোঁ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি নতুনকৈ কোনোবা আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, এনেধৰণৰ ব্লগ ভিডিঅ' পাবলৈ আপোনালোকে।